মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি পঢ়ি আছিলো ত্ৰিভুজ লাষ্ট ক্লাছত আমি ত্ৰিভুজৰ অনুশীলনী 6.2 কেইটামান অংক কৰিছিলো যদি ভিডিওটো চোৱা নাই তেন্তে লিংক ডেসক্ৰিপচনত থাকিব তাৰ পৰা চাই ল'ব পাৰিবা আজি আমি আৰম্ভ কৰো 5 নম্বৰটো 5 নম্বৰত দিছে চিত্ৰ 6.20 DE parallel OQ আৰু DF parallel OR দেখুৱা যে EF parallel QR আমাক এটা চিত্ৰ দিছে এই চিত্ৰটোৰ DE parallel OQ আৰু DF parallel OR দিছে আমাক প্ৰমাণ কৰিব দিছে EF parallel QR আমি তাৰ বাবে কি কৰো এই ত্ৰিভুজটো লওঁ প্ৰথম PQ O ত্ৰিভুজৰ পৰা ত্ৰিভুজ PQ ওৰ পৰা এই ত্ৰিভুজটোৰ পৰা আমি কি পাওঁ আমাক কি দিয়া আছে DE parallel OQ DE parallel OQ DE parallel OQ দিয়া আছে যদি এই ত্ৰিভুজটোৰ DE parallel OQ হয় তেন্তে উপপাদ্য 6.1 মতে আমি কি পাওঁ PE by EQ সমান PD by DO PE by EQ সমান PD by DO এটো আমি এক নম্বৰ দিলো এতিয়া আকৌ এই ত্ৰিভুজটোৰ পৰা POR ত্ৰিভুজৰ পৰা ত্ৰিভুজ POR ৰ পৰা এটোৰ পৰা কি পাওঁ DF parallel OR আমাক দিয়া আছে DF parallel OR এতিয়া এই ত্ৰিভুজটোৰ যদি DF parallel OR হয় তেন্তে উপপাদ্য 6.1 মতে কি পাওঁ PF by FR সমান PD by DO PF by FR সমান PD by DO এটো 2 নম্বৰ এতিয়া 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা একত কি আছে PD by DO PD by DO যদি সোঁ সাইডটো সমান হয় তেন্তে ইহঁতৰ বাওঁ সাইডটো সমান হ'ব অৰ্থাৎ PE by EQ সমান PF by FR আমি এইখিনি পালো এতিয়া আমি ডাঙৰ ত্ৰিভুজটো চাওঁ PQR এই ত্ৰিভুজটোৰ আমাৰ কি পালো PE by EQ PE by EQ কাৰ সমান PF by FR PF by FR এতিয়া উপপাদ্য 6.2 মতে আমি পাওঁ যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ দুটা বাহুক সমানুপাতত বিভক্ত কৰে তেন্তে এই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হ'ব অৰ্থাৎ ত্ৰিভুজ PQR ৰ পৰা কি পালো PE by EQ PE by EQ সমান PF by FR যদি এনেকুৱা হয় উপপাদ্য মতে কি পাওঁ এতেকে উপপাদ্য মতে কি হ'ব EF parallel QR EF parallel QR উপপাদ্য 6.2 proved নিশ্চয় বুজি পাইছা সহজ এবাৰ আমি 6 নম্বৰটো কৰো চিত্ৰ 6.21 ত ABC বিন্দু তিনিটা ক্ৰমে OP OQ আৰু OR ৰ ওপৰত আছে যাতে AB parallel PQ আৰু AC parallel PR দেখুৱা যায় BC parallel QR এই চিত্ৰটোত কি কৰিছে A বিন্দুটো PO ৰ ওপৰত আছে B বিন্দুটো OQ ৰ ওপৰত আছে আৰু C বিন্দুটো OR ৰ ওপৰত আছে আৰু লগতে কি দিছে AB parallel PQ AC parallel PR আমাক দেখুৱাব দিছে BC parallel QR এইটোৰ বাবে আমি এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো বেলেগ বেলেগ লম প্ৰথমতে লওঁ POQ ত্ৰিভুজটো ত্ৰিভুজ POQ ৰ পৰা আমাৰ কি দিয়া আছে
POQ ৰ পৰা AB parallel PQ ক'ত দিছে এইটো AB parallel PQ এতিয়া এই ত্ৰিভুজটোৰ AB parallel যদি QO হয় তেন্তে আমি উপপাদ্য 6.1 ৰ মতে পাওঁ OA by AP OB by BQ OA by AP সমান OB by BQ এইটো এক নম্বৰ ঠিক এইদৰে এই ত্ৰিভুজটোৰ পৰা POR ত্ৰিভুজ POR ৰ পৰা কি দিয়া আছে AC parallel PR AC parallel PR এতিয়া এই ত্ৰিভুজটোৰ AC আৰু যদি PR parallel হয় সমান্তৰাল হয় তেন্তে আমি পাওঁ OC by CR কাৰ সমান হ'ব OA by AP অৰ্থাৎ OA by AP কাৰ সমান হ'ব OC by CR 2 নম্বৰ এতিয়া 1 আৰু 2 ৰ পৰা একৰ পৰা কি পাওঁ OA by AP দুইটো আছে OA by AP যদি বাওঁ সাইড দুটা সমান হয় তেন্তে সোঁ সাইড দুটাও সমান হ'ব অৰ্থাৎ OB by BQ সমান OC by CR এতিয়া এই ত্ৰিভুজটোৰ পৰা চাওঁ OQR ত্ৰিভুজৰ পৰা আমি কি পালো OB by BQ আৰু OC by CR তেন্তে উপপাদ্য 6.2 মতে পাওঁ যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ দুটা বাহু সমানুপাতত বিভক্ত কৰে তেন্তে ই তৃতীয় বাহুৰ সমান্তৰাল হয় এতেকে ত্ৰিভুজ OQR ৰ পৰা আমি কি পালো এইখিনি OB by BQ সমান OC by CR এই ত্ৰিভুজটোৰ OB by BQ আৰু OC by CR হলে আমি কি পাম এতেকে BC parallel QR proved আগৰটোৰ নিচিনাই